অসমীয়া ছোৱালী ৰুহি ৰণ্য ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গতিকে হোলী উপলক্ষে আমি গোটেইকেইটা ভূত হৈ আছোঁ। ভূত চিনি পাইছেনে? এইটো মোৰ ভণ্টিটো আৰু এইটো ভণ্টিটো আছিল নহয়। এতিয়াতো আজি চাগে চিনি নাপাবই। ৰাস্তাত আছোঁ আমি গাড়ী, এতিয়া ৰাস্তাত আছোঁ আমি গৈ আছোঁ। হোলী খেলিব গ'লোঁ, প্ৰথম ঘৰত গ'লোঁ। ঘৰৰ মানুহটোক গা ধুই থাকিল, আমি লগাব নোৱাৰিলোঁ। এতিয়া আৰু ক'তো নাযাওঁ, লগটো আহি আছে। তাৰপিছত চাই থাকক কি হৈছে। আৰু এই পিছফালে এটা আছে, আগফালেও আছে এটা বহুত সৰু সৰু। টিকলু বিলাকৰ যাবনে নাই? আমি এক মানুহৰ ঘৰে ঘৰে আহি আছোঁ, কাকো লগে এতিয়া আমি যাম। আপোনালোকে চাই থাকিব দিয়ে নে নিদিয়ে কি দিয়ে। এয়া আমি আহিছোঁ ভিতৰলৈ, আহি যাওঁগে। আৰু এয়া আমি আহিছোঁ ভিতৰলৈ, এইকেইটা আগত আগফালে গৈয়ে আছে, মোক পিছত থৈ দিছে গাড়ী। যাই আছোঁ চাইড কি চাব পাৰে, চব আছে। মেম অহা নাই এতিয়ালৈকে, চাব পাৰে। পৰা আহিলোঁ, এতিয়া আৰু পাৰ্কত যাওঁ চাওঁ। এতিয়া অলপ ভাবোঁ, চবেই যাই আছে, আমিও যাই আছোঁ। তো সেনেকুৱা মুখখন অৱস্থা নাই গাইজ, একদম মানে এইফালে কাপোৰটো অৱস্থা নাইয়ে, ইপিনে হেৰিৰো অৱস্থা নাই। তো চাই থাকক আৰু কি হয়। এতিয়া আৰু আহিছোঁ এয়া কাৰোবাৰ ঘৰে ঘৰে দিবলৈ। গাঁৱত বেছি ভাল লাগে গাইজ, কিন্তু ইয়াতে টাউন ভাল নালাগে। গাঁৱত হ'লে ভাল লাগে, ইয়াতে টাউন আৰু ক'ত কি কৰিব, কাৰোবাৰ গালি চালি শুনিব লাগে নেকি। গাঁৱত হ'লে ভাল লাগে আৰু চবে দিয়ে 10 টকা 1 টকা 2 টকা হ'লেও। ইয়াতে আৰু আহি গ'ল, লগটো বাবুটো আহি গ'ল। তো এতিয়া আমি গোটেইবিলাকে হোলী খেলিম দেই। এইটো টিকলাটো বহুত বছৰৰ পিছত আৰু একেলগে গোটেইবিলাকে আমি হোলী খেলিম। চাই থাকিব আমাৰ হোলী খেলাটো দেই, কি বা হয় আৰু ভগৱান জানে। গোটেই গাড়ী বগা হৈ লৈছোঁ আজি। গৈ আছোঁ আমি, এইকেইটা থিয়া দি আছে, হোৱাই নাই এইকেইটা আমি যাবলৈ। চাই থাকক কি হয় আৰু কি নহয়। আহে 12টা বাজিল। সৰুকেইটাক নিব নালাগে নেকি? তো গাইজ এইপিনে চক চব ৰেডি। এতিয়া আমি ঘৰে ঘৰে হোলী লগাব যাম। চাই থাকক লগোৱাই হোৱা নাই। মোৰ মুখখন চক মই এনেকৈ যাবই লাজ লাগিছে। হোলী লগাইছে দুটাই, এইটো কুৰবাৰ আনি পইচা খাব আনি এটা চাওঁ দুটাই। হোলীৰ দিনতো ষ্টাইল কৰি আছে, কি হ'ব এই পিছকা পিছকি। এইটো কুৰবা পুৰা হোলী খেলি আছে আৰু আমি যাওঁ। চাক গাইছ 10 টকা দিব আমাক। কুৰবা দে আগত যাওঁ চাক গাইছ কুৰবা চাক। এতিয়া আমি যাম ঘৰে ঘৰে এনেকৈ 5 টকা 10 টকা লগ দে এতিয়া মন শান্তি হওক দে। অ মাই অ আমি কথা পাতিম, আমি মাতি পাতি কুৰবা যাম। এতিয়া চাই থাকক এইকেইটা হাত মাৰিব যাই আছে ঘৰে ঘৰে। এইটো আগতে গৈছে এইটো চাক লগাই আছে হোলী। এই পুৰা হোলী লাগছে মাইনাৰ, কি ক'বা আৰু ৰুহিৰ হোলী দি আছে। এতিয়া ফুৰবাৰ আনি কাঁহী চাহী ধৰি আছে আৰু 10 টকা এটা উঠিছে কিবাকে। লাজতে মৰে আৰু কি ক'ব। দেখাই থাকিব হোলী লগাইছে, এতিয়া আমাক পইচা দিব চাগে। এই কুকুৰটোকো লগাই দিওঁ নেকি অকণমান। ভয় লাগে কামোৰে নেকি? নাকামোৰে ন? লগাই আছে চাক, আমি কুকুৰকো নেৰো। পইচা দিব ওলাইছে এতিয়া, কি ক'বা আৰু 10 টকাৰ বাহিৰে পইচাই নাই।
নলগাই ফুট লগা দিয়ক নহ'লে বাই বাই থাকিব নোৱাৰি না লগাব লাগিব বাই 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 আমি চব ভাগাই ল'ম না পিছত খানা খাম পানী চাচোন মই ওলোৱা হাতা পইচা দিছোঁ মোক চকলাই যমুনো এইকেইটা হ'লেই বৰবাদি কি ক'ব আৰু কাইবা লগাবই পোৱা নাই এইকেইটাই হ'লেই কাহিকে লগাই থৈ মানুহকেইটা আমাৰ পিছে পিছে আহি আছে এতিয়া আমাৰ লগে লগে যাব পইচা উঠাব 10 টকাৰ বাহিৰা পইচা নাই এইটো 20 টকা কি ক'ব আমাৰ দৰা মানুহ 10 টকাই দি আছে পইচা এই এতে কোনে যায় সেই 30 ইমান 30 গিলা আহি আছে আমাৰ আৰু মানুহে নাই ইমান মানুহ আহিছে ক'ত পইচা ল'বই নাখাবাই কাহি ল'ব লাষ্ট কিন্তু পইচা উঠাব এই পূৰ্বাৰাণী কি পূৰ্বাৰাণী ফুট দিবলৈ কিবা দিবলৈ নাজানো এতিয়া কি হয় ব্লগটো বনাই আছোঁ আৰু চাই থাকক আপোনালোকে কি হয় ভাগৰে লাগি গ'ল দুঘৰ তাত যায় লগে লগে পইচা তুলি ঘূৰি আছোঁ আমি গোটেইবিলাকে টিকলা টিকলি লৈ লৈছোঁ তাৰপিছত কিটা ঘূৰি আছোঁ হোলী খেলিছোঁ তো অকণমান পইচা তুলিব লাগিল আৰু মানুহৰ ঘৰত যাই যাই হোলী লগাব লাগে যেনিবা আমি নুখুজিলেওতো আমাক দিবই আৰু আমি পাইছোঁ গোটেইখনে তো এতিয়া আমি যাই থাকোঁ চাই থাকক দে যাম বেং কৰি আছে তাই কি বেং কৰি আছে এইবিলাক আমি গোটেই পইচা তুলিব গৈ আছোঁ পইচা তুলিব মানে হোলী খেলিব গৈ আছোঁ আমি গোটেইখনে আমিতো ঘৰত যাই পেলাই কি পইচা তুলিব গৈ আছোঁ পইচা মানে হোলী খেলিব গৈ আছোঁ এই বজা খাই ধৰিব কেমেৰাটো এই প্ৰিয়ংকাকে ধৰবা দি হয় লততো একো নকৰাই কেমেৰাটোৱে ধৰা ৰখাই থৈ দিয়া মানুহ আৰু এইকেইটাতো আমি আমাকতো চিনি পায়ে ভূত হ'লেও এতিয়া পাহাৰত যাম গোটেইবিলাক ফটো ফাৰ্ষ্ট টাইম নহয় মানে সৰুতেতো গৈছিলোঁ ন লগবিলাকৰ লগত এতিয়া এই ডাঙৰ হয়তো মোৰ এজনীয়ে লগ আছে পিছফালে লাজকী লতাহি আৰু গোটেইবিলাক মোতকৈ সৰু তেতিয়াও আৰু বলকচোন পাহাৰত উঠাই লৈ যাওঁ কিমান পাৰোঁ আৰু ময়ো কিমান পাৰোঁ ঘূৰি থাকোঁ আজি গোটেইবিলাকে চাব দেই মোৰ লগটো শেষলৈকে হা পাহাৰডাল উঠি উঠি এতিয়া আমি হোলী খেলিব গৈ আছোঁ ইমানে চখ হোলী খেলা গোটেইখনৰ মনটো অৱস্থা বেয়া তলৰ পিনে আৰু আহি আছে পাখিবিলাকে গোটেইখনে ঘূৰি থাকিম আজি এইবিলাক আমি এইটো আমাৰ ভাইটিটো ক্লাছ 10ৰ ল'ৰা মেট্ৰিক দিব ইয়াতে হোলী খেলি আছে হোলী এইটো ৰছী টানি লাষ্ট এইটো মেট্ৰিক দিয়া ল'ৰা এইটো হোলী খেলি আছে হোলী চাৰা আমাৰ পূৰ্বাই যাব এতিয়া তাৰ স্কুল ফ্ৰেণ্ডক লগাব যা 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 লেটা কণীত যে দাদাই যে ফুটাই দিলে এইটো দাদাই ফুটাই দিয়া নাই মানে ময়ে ফুটাই দিলোঁ ইয়াৰ মাথাত
পইচাটো আমাৰ তুলি আনা পইচা তুলি আনা 10 টকা পইচা আছে কিয় বেলেগক দি দিম ন ইমান কষ্টকে পাহাৰ বগাই বগাই এইখিনি পইচা তুলি আনিছো নিদো এইটো পইচাটো চাইডত ধুম ধুনীয়াকে ধুই ল'ব লাগে লাষ্ট হলি অকণমান আছে নহয় পূজা আন্টিক দিব লাগিব বেয়া নকৰবা লাষ্ট অকণমান হলি আছে খেলি লৈ পেলাই কি চবকে বাই বাই দিম আৰু এইটো তাৰ মাথা এইটো মোৰ পূৰ্বা ফুটাব আনিছিল মোৰ তাৰ দাদাই কিন্তু নোৱাৰিল মই কাৰণ কাঢ়ি ল'লোঁ ন কণীটো তো ইয়াৰ গাতে ফুটাই দিলোঁ তো এতিয়ালৈ বাই বাই নেক্সট ব্লগত অতি সোনকালে লগ পাম আপোনালোকৰ যিমান চেষ্টা কৰিম মই ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আপোনালোকক তো এতিয়ালৈ বাই বাই পিছত আৰু লগ পাম